নমস্কাৰ বন্ধুবৰ্গ আজিলৈ আহিছোঁ আপোনালোকৰ কাষলৈ MCQ হিচাপে উদযাপন কৰিবলগীয়া দিন আৰু তাৰিখ আৰু পৰিৱেশ অধ্যয়নৰ বিভিন্ন আইন আৰু চন যিহেতু প্ৰতিযোগিতামূলক বাছনি পৰীক্ষাত MCQ হিচাপে আহে সেয়ে MCQ হিচাপে আগবঢ়াইছোঁ প্ৰথম প্ৰশ্ন কোন চনত ভাৰতত বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হৈছিল A 1981 B 1979 C 1982 D 1985 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A 1981 দ্বিতীয় প্ৰশ্ন বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল A 1981 B 1980 C 1982 D 1983 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল B 1980 3 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় A 28 জানুৱাৰী B 28 ফেব্ৰুৱাৰী C 26 জানুৱাৰী D 30 জানুৱাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল B 28 ফেব্ৰুৱাৰী 4 নম্বৰ প্ৰশ্ন বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয় A 7 এপ্ৰিল B 21 মে C 7 জুন D 7 জুলাই আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A 7 এপ্ৰিল 5 নম্বৰ প্ৰশ্ন বসুন্ধৰা দিৱস কোন তাৰিখে পালন কৰা হয় A 22 এপ্ৰিল B 22 ডিচেম্বৰ C 22 অক্টোবৰ D 22 জুন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A 22 এপ্ৰিল 6 নম্বৰ প্ৰশ্ন বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয় A 11 মাৰ্চ B 11 এপ্ৰিল C 11 জুলাই D 11 জানুৱাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C 11 জুলাই 7 নম্বৰ প্ৰশ্ন জৈৱ বৈচিত্ৰ্য আইন প্ৰণয়ন কৰা হৈছিল A 2005 B 2003 C 2002 D 2004 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C 2002 8 নম্বৰ প্ৰশ্ন জল প্ৰদূষণ সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল A 1978 B 1974 C 1976 D 1980 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল B 1974 9 নম্বৰ প্ৰশ্ন পৰিৱেশ সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল A 1978 B 1974 C 1976 D 1986 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল D 1986 10 নম্বৰ প্ৰশ্ন বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল A 1968 B 1970 C 1972 D 1974 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C 1972 11 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত জীৱমণ্ডল সংৰক্ষণ প্ৰকল্প কোন চনত আৰম্ভ কৰা হৈছিল A 1986 B 1984 C 1989 D 1985 শুদ্ধ উত্তৰ হ'ল B 1984 12 নম্বৰ প্ৰশ্ন পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল A 1986 মাৰ্চ B 1981 এপ্ৰিল C 1974 মে D 1972 জুন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল D 1972 জুন 13 নম্বৰ প্ৰশ্ন বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয় A 2 মে B 7 এপ্ৰিল C 12 জুন D 6 জুলাই আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল B 7 এপ্ৰিল 14 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস কোন তাৰিখে পালন কৰা হয় A 12 ফেব্ৰুৱাৰী B 10 মাৰ্চ C 11 মে D 18 জুন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C 11 মে 15 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয় A 21 জুন B 4 আগষ্ট C 20 জুলাই D 7 ডিচেম্বৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A 21 জুন 16 নম্বৰ প্ৰশ্ন বিশ্ব সাক্ষৰতা দিৱস পালন কৰা হয় A 23 জুলাই B 15 জুন C 8 ছেপ্টেম্বৰ D 12 আগষ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল C 8 ছেপ্টেম্বৰ 17 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় A 11 নৱেম্বৰ B 21 নৱেম্বৰ C 18 এপ্ৰিল D 29 মে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল A 11 নৱেম্বৰ 18 নম্বৰ প্ৰশ্ন বিশ্ব অনাময় দিৱস পালন কৰা হয় A 12 ফেব্ৰুৱাৰী B 19 জুলাই C 23 জুন D 19 নৱেম্বৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল D 19 নৱেম্বৰ
19 নম্বৰ প্ৰশ্ন বিশ্ব শান্তি দিৱস পালন কৰা হয় এ 14 জানুৱাৰী বি 21 ছেপ্টেম্বৰ চি 19 অক্টোবৰ ডি 28 অক্টোবৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি 21 ছেপ্টেম্বৰ 20 নম্বৰ প্ৰশ্ন বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় এ 1 ডিচেম্বৰ বি 2 ডিচেম্বৰ চি 3 ডিচেম্বৰ ডি 4 ডিচেম্বৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি 3 ডিচেম্বৰ তাৰিখে আজিলৈ ইমানেই আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ